আপুনি কি কৰি আছা? হেল্ল' কৈ আছা? কি? আকৌ এবাৰ কোৱা। মানি অকণ খাই দিয়া। ৰাতিপুৱা কি খাব লাগে? পানী খাব লাগে ন? খাই দিয়া। খাই দিয়া, পানীকণ খাই দিয়া। গুড বয়। আমাৰ গুড বয় বেটা এইটো ন? গুড মৰ্ণিং এভৰিৱান। স্মৃতিৰ এটা নতুন ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। সকলো ভালে আছে নিশ্চয়। এই দুদিন মোৰহে বৰ ভাল নাছিলে দেই। পূৰা মোক মূৰৰ বিষে চেপিলে। কি বুলি ক'ম আৰু একদম যে মোৰহে আমনি লগা হৈছে মাইগ্ৰেইনক দেই। কেনেকৈনো কি কৰোঁ জানো। চশমা পিন্ধিব নোৱাৰোঁ ল'ৰাৰ কাৰণে টানা আজোৰা। দুদিন মানে মাহটোত নহ'লেও 1.5-2 মাহৰ মাজততো দুদিন তিনিদিন মোক একদম ভালকৈ চুবাবলৈ আহে মানে। মোৰ অশান্তি লাগে। এই দুদিন সেইটো কাৰণে মই কোনো ভ্লগ বনাবই নোৱাৰিলোঁ। তথাপিতো ভাবিছোঁ আজি আকৌ ষ্টাৰ্ট কৰোঁ। আহকচোন আজি দিনটো ধুনীয়াকৈ আৰম্ভ কৰোঁ সকলোৱে। আজি মৰ্ণিং বহুত সোনকালে উঠিলোঁ দেই। 5:30 মানতে উঠিলোঁ। উঠি ভাবিলোঁ সোণমণি শুই থাকোঁতে কামকেইটা কৰি লওক, মানে আজি দিনটো দেউতাক নাথাকে। তেওঁ 7:30তে ওলাই গ'ল, ডিউটি আছে। আৰু উঠি প্ৰথমেই গাটো ধুলোঁ, ইমান গৰম ৰাতি। গা ধুই বাকী কামখিনি কৰি মই খানা বনোৱাত লাগিলোঁ। তেওঁ অকণমান খায়ো গ'ল আৰু টিফিন লৈও গ'ল। হয়তো সোণমণি বহি আছে নেকি, যাতে চাই আছে। সোণমণিলে ধুনীয়া গিফ্ট এটা দেউতাকে আনিছে। মই সেইটো তাক কালে আনিছে, পাপাই এইটো কালে আনিছে। তোমাৰ ভাল লাগিছে নি? এইটো চবকে দেখাই দিয়া এইফালে। তোমাৰ এইটো ভাল লাগিছে নি? এইটো মই খুলি দিব লাগিব নি তোমাক? কি কোৱা? মাক খুলি দিয়া আকৌ দিয়া। মই নিজে খুলিবলৈ শিকাই দিম আহা। এইখন কি হয় বেটা? এইখন কি হয়? ট্ৰেইন হয়। ট্ৰেইনৰ চকা এইকেইটা দেই। তুমি কালাৰবিলাক মেচিং কৰোৱা। চিজিলকৈ থাকিবা দেই বেটা। শেষ সোণমণি শেষ। সব ঢালি দিলে আমাৰ সোণমণি শেষ। সব এটা থোৱা। গুড বয়। চিজিল হয় আমাৰ বেটা ন? ভালকৈ খেলিব জনা হোৱাই নাই। মই সেইটো কাৰণে কি কৰিলোঁ, যোনবিলাক সৰু সৰু পাৰ্টছ আছিলে সেইবিলাক চব থৈ দিলোঁ। আৰু ডাঙৰ কেইটামান দি দিছোঁ। ক'ৰবাত সোমাই গৈছে। পিছত আকৌ ট্ৰেইনখননো ক'ত হ'বগৈ চাগে, চকা টকাবোৰ যদি হেৰাই যায়। সেইটো কাৰণে মই 2টামান দিলোঁ, ডাঙৰ বিচাৰি পোৱাকৈ। আৰু বাকী সৰু সৰুবোৰ চব সোমোৱাই থৈ দিলোঁ। আমাৰ ব্ৰেকফাষ্ট ৰেডি। সোণমণিয়ে ষ্টাৰ্ট কৰিলে। ষ্টাৰ্ট কৰিলোঁ। সিও কৈছে দেই। আচলতে কথাটো হ'ল কি যে মই পনীৰ খাই খুব ভাল পাওঁ। আৰু পনীৰ আচলতে মোৰ ৰুটিৰ লগত খাই বেছিকৈ ভাল লাগে। আৰু সেইটো কাৰণে কালিৰে অকণমান মই থৈ দিছিলোঁ। কালিতো ভাত বনালোঁ, ভাবিলোঁ কি যে কাইলৈ অকণমান ৰুটি খাম। সেইটো কাৰণে আজি মই মাত্ৰ দুটা যেনে তেনে বনালোঁ। আৰু খোৱাৰ যিটো ইচ্ছা সেইটো পূৰ কৰিম বুলি ভাবিছোঁ। এইয়া আমাৰ দুটাৰ ব্ৰেকফাষ্ট। আমাৰ সোণমণিয়ে খাব নাজানে, এনেই কৈ থাকে ন, চুবাবলৈকে নাজানে। এনেই আৰু ঠিক আছে খাই লওঁ তেতিয়াহ'লে দেই। আৰু দিনটো আজি লগতে থাকিব, কাৰণ সোণমণি আৰু মই আজি অকলে কি কৰোঁ ঠিক নাই। দেউতাকটো আজি দিনটো নাহে, হয়তো কাইলৈ মৰ্ণিংহে আহিব চাগে। আজি সৰু সুৰা যি কৰোঁ চব শ্বেয়াৰ কৰিম দেই। ভালকৈ চাফা কৰা। মকৰা জাল চাফা কৰা। সেইফালে ক'ত যোৱা আকৌ? বাপৰে বাপ। এইয়া আমাৰ বাবুটোক ধুনধুনে খেলিবলৈ নিবলৈ আহিছে। বাবা আমাৰ ধুনুকে দুইটা খেলি থাকিব ন? গাড়ী ৰখি গ'ল যে, গাড়ীখন ৰখি গ'ল নি? ন? ব'লা। কাম টাৰ্ণিং। এইফালে আংগুলে মাতিছে। কুক ভাগ কৰা, কুক ভাগ। ভাত। বা ডাঙৰ মানুহ বহা দি বহিছে।
কি চিন্তা কৰিছা হনুমান কি চিন্তা কৰিছা বা ইমান গহীন যে দুখ নোপোৱাকে দেই অ' বা পাৰিছেনে এইবোৰ কেনেকুৱা খেল লাহে লাহে দুখ পাবা বাবা মই বস্তু এটা অৰ্ডাৰ দিছিলোঁ আহিছে বস্তুটো মই আপোনালোকক দেখাই দিছোঁ দেই কি অৰ্ডাৰ দিছিলোঁ এইটো দেই ফ্লিপকাৰ্ট দেখাই আছোঁ ভিতৰত কি আছে আনিলোঁ ইমান গৰম বাহিৰত বাপৰে বাপ এতিয়া মোৰ ভিতৰত কি আছে মই চাম দেই আৰু মই এইটো কালৈ আনিছোঁ মই সেইটো কৈ আছোঁ কৰিম চেনিটাইজ সুস্মিতাহঁতৰ যে এনিভাৰ্চেৰী আছিলে আমি এনিভাৰ্চেৰী একো গিফ্ট নিদিয়াকৈয়ে খালোঁ লাইট ৱেইট হয় আৰু কিবা বস্তু দিবলৈও ভাল হ'ব খাবলৈও ভাল হ'ব এইটো ফুল মেটেৰিয়েলটো চাওকচোন গ্লাছৰ নহয় কিন্তু মই মৰম লগা ন ভাল লাগিছেনে কমেণ্ট বক্সত জনাব দেই চাওকচোন মানুহ জ্বলি যাব এয়া মই গিফ্ট লৈ আহিছোঁ সুস্মিতাক দিবৰ কাৰণে চাই থাকিব দেই আহি গ'ল খোলাচোন ভাল লাগিছে দে চোৱা মই কিমান দূৰৰ পৰা গিফ্ট দিব ভাল লাগিছে চোৱাচোন ভাল লাগিছে বহুত কিউট হয় মৰম লাগিছে ন খোৱাহে যোৱা এতিয়া খোৱাহে যোৱা থেংক ইউ আপোনালোকে কমেণ্ট বক্সত জনাব অঁ মই কিছু এটা ফ্ৰীকৈ পাই গ'লোঁ হেই গাইজ মই এতিয়া ভাত কেইটামান মানে যোগাৰ কৰিছোঁ সোণমণি চাওঁ টোপনি গুচি গ'ল সুস্মিতাকো গিফ্টটো দিলোঁ কিন্তু মই যেনেকুৱা মোৰ এক্সপেক্টেশ্যন আছিলে মই এনেকুৱা গিফ্টটো আহিব বুলি ইমানো মানে তেনেকুৱা নাহিলে পাই সেইকাৰণে অলপ মনটো বেয়া লাগিছে আৰু সেইটো কাৰণে নহয় মই সেইটো ৰিটাৰ্ণ কৰি দিলোঁ লগালগ ৰিটাৰ্ণ কৰিছোঁ তাই খুব পচন্দ কৰিছে মানে দুধত সৰু ল'ৰা ছোৱালী নহয় জানো কেতিয়াবা পেলাই মেলি দিয়ে গ্লাছৰ বস্তুবিলাক তাই কৈছে যিটো বৰ ভাল হ'ব কিন্তু নহয় আচলতে মই যিটো ভাবি আনিছিলোঁ সেইটো কিয় নাহিব মোৰ লগালগ ৰিটাৰ্ণ কৰিলোঁ আৰু তাই ভাল লগা বস্তু এটা মই কিবা এটা দিব লাগিব এতিয়া মই চব্জিকণ পাতি থৈ আহিছোঁ চব্জি মানে বনাইছোঁ মাছ অকণমান আছিলে চটফটি জিকা এয়া মোৰ চিম্পুল খানা চটফটি জিকা বিলাহী এটা দি দিছোঁ অকণমান আলু আৰু একো দিয়া নাই নিমখ হালধি বাহিৰে 2 পিচ মাছ দি দিছোঁ উতলি আছে হ'লে খাম বনাই মেলি হৈ গ'ল বহুত ভোক লাগিছে এতিয়া অকলে বহি লৈছোঁ ভাতকেইটা খাবলৈ দেই খাই লওঁ আৰু ভাতকেইটা এয়া চাওকচোন মোৰ চিম্পুল ভাত মাছ ভাত আৰু আচাৰ অকণমানো লৈছোঁ এই হে গাইজ মোৰ ভাত পানী খাই হৈ গ'ল বাচন বৰ্তন ধুলোঁ তাৰপাছত সোণমণিৰ লগত অকণমান সময় তাৰ ওচৰত মই শুলোঁ কিন্তু সি সাৰ পোৱা নাই শুয়ে আছে তাৰপিছত মই ভাবিছোঁ আজি মই কি দেখুৱাওঁ আপোনালোকৰ আগত তাৰপিছত ভাবিলোঁ মোৰ বাৰ্থডে গিফ্ট কেইটামান আছে যিকেইটা মই আপোনালোকৰ লগত আজিলৈকে শ্বেয়াৰ কৰা নাই সেইকেইটা ভাবিলোঁ মই আপোনালোকক দেখাওঁ কেনেকুৱা লাগিছে ক'ব মোৰ কিন্তু খুবেই ভাল লাগিছে মই অলৰেডি এইকেইটা খুলিলোঁ দেই তথাপিতো মই তেনেকৈ থৈ দিছিলোঁ আজি ভাবিছোঁ দেখাওঁ আপোনালোকক চাওকচোন আৰু প্ৰথমতেই মই দেখাম বুলি ভাবিছোঁ মোৰ হাজবেণ্ডে দিয়া গিফ্টটো কেনেকুৱা লাগিছে ক'বচোন দেই খুব মৰমৰ খুব ধুনীয়া মই কৈছোঁ আপোনালোকে কেনেকুৱা লাগিছে ক'ব দেই এইটো দিছিলে মোৰ হাজবেণ্ডে মোৰ বাৰ্থডে দিনাখন মই দেখাইছোঁ ইয়াৰ ভিতৰত কি আছে দেই টান টান এইডাল হৈছে মংগলসূত্ৰ এই বস্তুটো যদি হাজবেণ্ডৰ পৰা পোৱা যায় কিমান ভাল লাগে ন চাওকচোন কিমান ধুনীয়া একদম চিম্পুল মই চিম্পুল বস্তুবোৰেই ভাল পাওঁ
বহুত ভাল লাগিছে মোৰো গিফ্টকেইটা মোৰ ভাল লাগিছে কাৰণে মই একদম ধুনীয়াকৈ গোটেইকেইটা একেলগ কৰি থৈ দিছিলোঁ এইটো মই লগাবলৈ জেগা এডোখৰ ভাবিছোঁ মই ক'ত লগাম আপোনালোকক এবাৰ দেখাম আপোনালোকে মোক ক'ব তাত লগালে ভাল লাগেনে নাই ইমান মৰম লগা গিফ্টকেইটা দিয়াৰ কাৰণে চবকে বহুত বহুত থেংক ইউ দেই এইখন ফটো দেখিছেনে ইয়াতে চব গোটেইকেইখন ফটোতে মানুহজন আৰু মই আছোঁ খালি ওপৰখনত ভণ্টি আৰু মই আছোঁ দেই ইয়াতে সোণমণি নাই একদম ইয়াৰ তলতেই যদি মই এই ফটোখন এড কৰি দিওঁ এই ফটোখন যদি ইয়াৰ তলতে এড কৰি দিওঁ আৰু মাজত এই ফটোখনত সোণমণি আমাৰ দৰে এখন ফটো লগাওঁ তো ভাল লাগিব নাই বাৰু চাওঁ ফটো আছে আৰু তলতে আমাৰ তিনিজনৰ ফটো হৈ যাব ভাল লাগিবনে প্লিজ মোক কমেণ্ট বক্সত জনাবচোন দেই এইটোৱেই মই দেখালোঁ আপোনালোকক আৰু সোণমণি কামত লাগি আছে আৰু ঠিক আছে তেতিয়াহ'লে আজিৰ ব্লগটো ইমানতে সামৰোঁ বুলি ভাবিছোঁ এতিয়া সন্ধিয়া হৈ গ'ল মানে 7টাই বাজিব হ'ল আজি বিৰাটে গৰম আৰু আবেলি সময়ত কিন্তু বৰ ধুনীয়া বতাহ দিছিলে ভাবিছিলোঁ বৰষুণ আহিব কিন্তু বৰষুণ নাহিল বাৰু আজিলৈ আহোঁ তেন্তে আৰু নতুন এটা ব্লগৰ সৈতে অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো আকৌ কৰি ছাবস্ক্ৰাইব কৰিব দেই আৰু শেষত থকা নটিফিকেশ্যন বেলটো ক্লিক কৰিব আৰু অল কৰিব যাতে মোৰ নটিফিকেশ্যনসমূহ পাই থাকে সোণমণি চবকে বাবাই টাটা কোৱা দাদা টাটা টাটা ক'লে দেই ল'ৰাই ঠিক আছে আহি আছোঁ তেন্তে থেংক ইউ